হৈছে বিটিআৰ চিফৰ পত্নীয়ে ৰঙা লাইট জ্বলাই গাঁৱে ভূঞে আতংকময় এটা পৰিৱেশ সৃষ্টি কৰা বুলি অভিযোগ কৰিছে। কি কোনো ৰঙা লাইট জ্বলোৱা নাই, তেখেতৰ মানে অলপ ভূতে তেখেতক খেদি আছে হ'ব পাৰে, কোনো ৰঙা লাইটৰ কথা নাই, তেখেতক হয়তো আমাৰ চৰকাৰখনৰ ভূতে তেখেতক খেদিছে। কোভিড গ'ল, ইলেকশ্যন গ'ল, তথাপিতো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে 150 কোটি টকা চেংচন কৰি দিছে আৰু 63 crore অলৰেডি ৰিলিজ কৰিছে। লিষ্টটো দিয়াত অলপ সময় পলম হৈছে, তো লিষ্টটো দিয়া আগতে দিলে আগতে পাই গ'ল, এতিয়া লিষ্টটো দিয়া হৈছে নৱেম্বৰৰ 2nd উইকৰ পৰা পইচা পোৱা আৰম্ভ হ'ব। 5টা যিটো আসনত উপনিৰ্বাচন হৈছে, 3টা বিজেপিয়ে জিকিব, 2টা UPPLে জিকিব। আমাৰ যিবিলাক উমৈহতীয়া প্ৰাৰ্থী ইয়াক ৰাইজে স্বতঃস্ফূৰ্তভাৱে সমৰ্থন কৰিছে আৰু তামোলপুৰত ৰাইজে ইতিমধ্যে পৰিৱৰ্তন বিচাৰিছে। যোৱাবাৰ লেহ বড়ো ডাঙৰীয়াই বহুত ভোটত জিকিছিলে, কিন্তু এইবাৰ জলেন দৈমাৰী ডাঙৰীয়া ইয়াতকৈ আৰু অধিক ভোট লৈ বিজয় হ'বলৈ গৈ আছে। তামোলপুৰবাসী ৰাইজে চবে উৎফুল্লিত হৈছে। আজি তামোলপুৰত নতুনকৈ জিলা হৈছে, মেডিকেল কলেজ হৈছে, বহুতখিনি অনুষ্ঠান প্ৰতিষ্ঠান হৈ উঠিছে আৰু ইয়াতকৈ ডাঙৰ কথা হ'ল কি, বড়োলেণ্ডত এতিয়া শান্তি আহিছে, বিটিআৰত শান্তি আহিছে। এই শান্তিটো চিৰস্থায়ী যুগমীয়া কৰাৰ কাৰণে সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, কাৰণ শান্তি থাকিলে উন্নতি হ'ব। তো সেইকাৰণে এইবেলি যিটো উপনিৰ্বাচন সেইটো জাষ্ট ফৰ্মেলিটিছে, ইয়াত বহুত বেছি চিন্তা কৰিব লগা একো নাই, বহুত বিপুল ভোটত জলেন দৈমাৰী ডাঙৰীয়া জয় হ'ব। বিগত নিৰ্বাচনৰ আগমুহূৰ্তত আপুনি কৈছিলে অসমৰ বিটিআৰৰ কেইবাটাও জনগোষ্ঠীয়ে উন্নয়ন পৰিষদটো গঠন কৰিবলৈ আমি গৈ আছোঁ। তাত কিছুমান লিগেল কথা আছে, কাৰণ সেইটো কাউন্সিল হয়, এখন ৰাজ্য নহয়। গতিকে সেই লিগেল মেটাৰবিলাক আমি চোৱা চিতা কৰি আছোঁ আৰু অতি শীঘ্ৰে সেই উন্নয়ন বৰ্ডবিলাক গঠন কৰি প্ৰত্যেকটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে কাম কৰিম। ছাৰ, ইয়াৰ তামোলপুৰৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে বিটিআৰৰ যিখন একৰ এইখনক মানে মাটি দলিলৰ লগত তুলনা কৰিছে। এইটো বহুতৰ লগত তুলনা কৰিব পাৰে, তেখেতে পঢ়িব নাজানে যেতিয়া, সেইটোতো আৰু কি মাটিৰ দলিল, সি মানে এনে মানে ৰাস্তাত পৰি থকা পেপাৰো ক'ব পাৰে, কাৰণ সেইটো চকুৰ লগতহে কথা, আপোনাৰ মনৰ লগতহে কথা, বুজিছেনে? আপুনি যিটো চাৰ্ট পিন্ধি আছে কাৰোবাৰ কাৰণে সেইটো বস্তা হ'ব পাৰে, কিন্তু আপোনাৰ কাৰণে সেইটো চাৰ্টেই হয়নে নহয়? চ' গতিকে আপুনি চাব নাজানিলে সেইটো বস্তা যেন লাগিব। গতিকে সেই একৰটোত ইমানখিনি মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, বহুতখিনি পাৱাৰ ইয়াত পাবলৈ গৈ আছে বা অলৰেডি পাইছে। এটা শান্তি চুক্তি হৈছে, শান্তি স্থায়ীভাৱে ঘূৰি আহিছে। বহুত মানুহ মৰামৰি হৈছিলে, এইবিলাক নাইকিয়া হৈছে। এইটো যদি আৰু তেখেতে যদি কিবা দলিনৰ লগত কৈছে, এইটো ভালে কথা। মাটি দলিনত আপুনি কি পায়? মাটি দলিন কৰিলে মাটি নাপায় জানো? গতিকে আজি বিটিআৰ ৰেকৰ্ডৰ পৰা মানুহে বহুত পাব। নিৰ্বাচনত আমাক সহায় কৰিছিলে, এইবাৰো চবে ওলাই আহিছে, মই ধন্যবাদ জনাইছোঁ। আৰু তামোলপুৰৰ উন্নয়নৰ কাৰণে আমি বহুতখিনি পলিচি ইতিমধ্যে হাতত লৈছোঁ, সেইটো অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰিম।